হেল্ল' এভৰিৱান, কি খবৰ? আৰু এয়া দেখিছেনে, আজি পথাৰত টেঙা খাবলৈ বুলি আহিলোঁ দেই। এনেকৈ পথাৰত টেঙা খাই যে ইমান ভাল লাগে নহয়। আৰু এয়া আমাৰ ধান দাই হৈছেগৈ আৰু এতিয়া পথাৰত বহিবলৈ আৰু ধুনীয়া মানে ঠাণ্ডাদাল ৰ'দ লওঁ বুলিলেও বৰ ধুনীয়া। আৰু এতিয়া পথাৰত বহি আমি এনেই পাৰ্টি খাওঁ, পিকনিক চিকনিক খাওঁ। এয়া টেঙা আজি ভাবিলোঁ টেঙা চাটনি পথাৰতে খাওঁগৈ বুলি এয়া টেঙা চাটনি কৰি আছোঁ। আৰু এনেকৈ ৰ'দত বহি খাই খুব ভাল লাগে ন? আপোনালোকে সেইফালে খায়নে বাৰু? যিসকলৰ মানে যিসকল গাঁৱৰ ফালে থাকে তেওঁলোকক সুধিছোঁ। আমাৰ এইফালে কিন্তু এনেকৈ আৰু এজাকে বহি একেলগে খালেহে টেঙা খাই ভাল লাগে দেই। নহ'লে ইমান যে ল'ৰা ছোৱালীবোৰে দিগদাৰ দি আছে নহয়, কি ক'ম আৰু। সিহঁতক কৈছোঁ যে ধানৰ ঠোক বোকত নবহিবি, নহ'লে গালি দিব। সিহঁতি নহ'লে অকল ধানৰ ঠোকবোৰ গছকি বোকাত সোমোৱাই দিছেগৈ আৰু ইয়াত টেঙা দেখি কাৰোবাৰ খাওঁ খাওঁ লাগিছে নি আকৌ? কোনোবাই খাই যদি আহি যাব আৰু দেই। এতিয়া যিহেতু আৰু পথাৰত ধান কাটিলে যেতিয়া আৰু তাত পথাৰত বহি আৰু টেঙা খোৱা দিনেই আৰু আমি গোটেইগালে মিলি এনেকৈ এয়া টেঙা খাবলৈ ল'লোঁ। এতিয়া ল'ৰা ছোৱালীখিনিক জ্বলা নিদিয়াকৈ দি লৈছোঁ। তাৰপৰা এতিয়া ভোট জলকীয়া দি চাটনি কৰি খাম আৰু। ইয়াত দেখিছেনে, এওঁ আকৌ জোলহে খায় আকৌ, তাৰ টেঙা বাদুবোৰ নাখায় আকৌ দেই। তেওঁ জোলহে খায়। মই আকৌ বেছি জোল খাব নোৱাৰোঁ, মানে বেলেগ হেৰি লাগে। আৰু মই এয়া দেখিছে নহয়, বলটোতে লৈ লৈছোঁ আৰু সেইটোতে চাটনি কৰিছিলোঁ, তাতে লৈ লৈছোঁ আৰু দেই। এতিয়া খাই বৈ অকণমান মানুহজনলৈ লৈ যাওঁ, যিহেতু মানুহজন ঘৰত মানে মিস্ত্ৰী কাম কৰি আছে, তেওঁলোকৰ লগত লাগি আছে। সেইকাৰণে সেইকণ মানুহজনলৈ লৈ গ'লোঁ আৰু এয়া আমি পথাৰত টেঙা খাই আহিছোঁ। যিহেতু ইমান ৰ'দ জেগা চেক চেককৈ ধৰিছে নহয়।